আজি বতৰটো ৰদ বেছি নাই যদিও গৰম বহুত পৰিছে হে ভাবিছো বইল দালি বনাম আৰু বইল দালিত এয়া মিঠা টেঙা পাত দিম মিঠা টেঙা পাত দিলে মানে খাবলৈ বহুত জুতি লাগে গৰমত বইল দালিৰ লগত আৰু পেটটো ঠাণ্ডা পৰে হে মুঠি চিঙি লৈ আনিলো এয়া বাগাজ আৰু আমাৰ বড়ো ভাষাত উৱা মেৱাই আজি বনাম চিকেনৰ লগত বাগাজ সেলাই লৈছো এতিয়া আৰু পাতল পাতলকৈ কাটি লম গুটেখিনি নালাগে বাৰু গুটেখিনি বেছি হ'ব আধা কাটি লম এইখিনি কাটি ললো এইখিনিয়ে হৈ যাব বেছি হলেও খাবলৈ ভাল নহয় এতিয়া বাগাজখিনি বইল কৰি লম কমেও 10 পৰা 12 মিনিট সময় ভালদৰে বইল হ'বলৈ দিম অকনমান দিছো নিমখ আৰু বইল কৰি নললে খাব নোৱাৰিব তিতা তিতা হ'ব হেবাবে ভালদৰে বইল কৰি লব এয়া বাগাজখিনি কমেও 12 মিনিট মান সময় বইল কৰি ললো আৰু এতিয়া পানীৰ পৰা উলিয়াই লৈ আকৌ দুবাৰ মান ভালদৰে ধুই লম পানীৰ পৰা উলিয়াই লৈ কিন্তু আকৌ দুবাৰ মান ভালদৰে সফা পানীৰ লগত ধুই লব নহলে তিতা তিতা হৈ থাকিব তিতা হলে একেবাৰে খাবলৈ বেয়া হয় এবে ভালদৰে দুবাৰ মান ধুই লব এয়া দুটা পিয়াজ অলপ সময় ভাজি লৈ এতিয়া দিছো দুটা বিলাহী খৰখৰকৈ কাটি লোৱা আৰু বিলাহী মোস্ট ইম্পৰ্টেন্ট বাগাজৰ যি অলপ অলপ তিতা ভাব থাকে হেয়া বিলাহীয়ে নাইকিয়া কৰি দিয়ে হেবাবে বিলাহী দিবই আৰু সোৱাদ অনুসৰি এতিয়া দিছো নিমখ হালধি আৰু এচামুচ ৰেড চিলি বিলাহীখিনি ধুনিয়াকৈ সিজি যোৱালৈ ভাজি ললো আৰু এতিয়া দিছো আদা নহৰু পিছি লোৱা এচামুচ আধা আৰু এতিয়া আদা নহৰুখিনি অলপমান কেঁচা গোন্ধ যোৱালৈ ভাজি লম এয়া চিকেনখিনি ধুনিয়াকৈ তেল বাহিৰ হোৱালৈ ভাজি ললো আৰু এতিয়া দিছো মই কেপিছমান আলু অপচনেল আলু আপোনালোকে ভাল নাপালে নিদিব পাৰে আৰু এতিয়া আকৌ 10 মিনিট মান সময় ভাজি লম আলুখিনি অলপ সিজিবলৈ দিম এয়া গুটেখিনি আকৌ 10 মিনিট মান সময় ভাজি ললো ধুনিয়াকৈ মাংস আলুখিনিও প্ৰায় সিজি গৈছে মাংসখিনিও ৰঙচুৱা হৈ গৈছে এতিয়া দিছো মই আদা নহৰু খুন্দি লোৱা আকৌ এচামুচ আৰু গৰম মছলা এচামুচ আৰু জালুকৰ গুৰি এচামুচ আৰু লগতে দিছো এটা ভোট জলকীয়াটো অলপ কাটি দিম এয়া কেইটামান কঁঠালৰ গুটিও দিম কঁঠালৰ গুটি কেইটা মই ধুনিয়াকৈ কুকাৰত বইল কৰি লৈছিলো এয়া তিনটামান হুছেল মৰা বইল কৰি লৈছিলো ধুনিয়াকৈ সিজি গৈছে লগতে বাহৰ গাজখিনিও দিম বইল কৰি লোৱা আৰু বইল কৰি লৈ ধুবলৈ একেবাৰে নাপাহৰিব দুবাৰ মান ভালদৰে ধুই ল'ব গুটেখিনি একেলগতে দি দিছো আৰু এতিয়া ভালদৰে লৰাই দিম আৰু গেছ মিডিয়াম টু লো ফ্লেমত ৰাখি আকৌ 15 মিনিট মান সময় মাজে মাজে লৰাই ভাজি থাকিম আৰু তলত লাগি ধৰা যেন পালে অলপ অলপ পানী ছটিয়াই ভাজি ল'ব এয়া হৈছে লোকেল পালেং আমি লোকেল পালেং বুলি কওঁ মাছৰ লগত খাবলৈ বা এনেও ভাজি খাবলৈ বহুত ভাল হয় এয়া কেইপাতমান ছিঙি লওঁ পাতত দিয়া মাছৰ লগত বনাম আৰু এইবিধ কি শাক হয় আপোনালোকে যদি জানে মোক কমেন্ট কৰি জনাবচোন এবাৰ মায়ে মাছৰ লগত বনাইছিলে খাবলৈ ভাল হৈছিল হে এইটুকু কেইপাতমান ছিঙি লওঁ পাতত দিয়া মাছ বনাবলৈ এয়া 4 পিস মাছ জুখমতে নিমখ দিছো 2 চামুচ মানৰ সমান কেঁচা মিঠাতেল দিছো ৰেড চিলি
আৰু এয়া হৈছে আদা নহৰু খুন্দি লোৱা আৰু এয়া বাঁহগাজ টেঙা কৰি থৈ দিয়া টেঙা পানীখিনি চেপি জাবৰখিনি লৈছোঁ আৰু এয়া সৰু এটা বিলাহী ভোট জলকীয়া পিঁয়াজ আৰু এয়া শাকখিনি অথনি দেখুওৱা এতিয়া গুটিখিনি ভালদৰে মিক্স কৰি ল'ম মাছৰ লগত এতিয়া মাছৰ টোপোলাটো ধুনীয়াকৈ কেৰাহী এখনত দি দিছোঁ গেছ মিডিয়াম টু ল' ফ্লেমত ৰাখিব আৰু ঢাকনি লগাই এতিয়া আধা ঘণ্টামান সময় লাগিব সিজিবলৈ মাজতে এবাৰ দুবাৰ ইলুটি হিলুটি কৰি দিম তাৰপিছত হৈ যাব এইফালে চিকেনখিনিও ৰেডি হৈ গ'ল গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে আজিৰ বাঁহগাজৰ লগত চিকেন ৰেচিপি ৰেডি হৈ গ'ল খাবলৈ প্ৰথমে মই দালিখিনি দুটা হুইচেল মৰাই সিজাই লৈছোঁ আৰু এতিয়া দিম এয়া টেঙা পাতখিনি মই টেঙা পাতখিনি কটা নাই এনেদৰে লম্বা লম্বাকৈ ৰাখি দিছোঁ এতিয়া উতলি থকা দালিত দি দিম আৰু টেঙা পাত সিজিবলৈ বেছি সময় নালাগে ৩-৪ মিনিট সময় উতলিবলৈ দিলে ধুনীয়াকৈ সিজি যাব পাতত দিয়া মাছ ৰেডি হৈ গ'ল খুলি চাওঁ এতিয়া কেনেকুৱা হৈছে গোন্ধটো ইমান ধুনীয়া হৈছে এয়া ধুনীয়াকৈ সিজি গৈছে তলৰ পৰা অলপ জ্বলি ধৰা নিচিনা হৈছে এনেদৰে জ্বলি ধৰিলে খাবলৈ ভাল হয় বহুত ধুনীয়া হৈছে So ready হৈ গ'ল আজি ভাত খাস খাবলৈ আৰু এয়া ভোট জলকীয়া এটো এটাটো বাৰু খাব নোৱাৰো বহুত জ্বলা কেতিয়াবা জ্বলা নথকাও আহে কিন্তু এইকেইটা বহুত জ্বলা হে অকণমানে লম আৰু বাকি মাংসৰ এইটো জ্বলা দিয়াই আছে এইখিনি মানে লৈছো সো প্ৰথমে চিকেন বাহৰ গাজ তই টেষ্ট কৰি চাও বাহৰ গাজ অকনো তিতা হোৱা নাই অলপ মানো তিতা হোৱা নাই বাহৰ গাজ যদি আপুনি বিলাহী চিলাহী নিদিয়াকৈ বনাই তেনেহলে অকনমান তিতা হ'ব আৰু বইল কৰি নলাগে বনালেতো খাব নোৱাৰিব মানে এনেদৰে ভাজি বনালে আৰু আমি খাৰ বনাই খাও তেতিয়া বইল নকৰাকৈ বনালেও হয় আৰু এনেদৰে ভাজি বনালে বইল কৰি আকৌ দুবাৰমান ধুই ল'ব তেতিয়াহে তিতাখিনি নাইকিয়া হ'ব এতিয়া পাতত দিয়া মাছটো খাইছো কেনেকুৱা হৈছে একচুয়ালি পাতত দিয়া মাছটো বহুত টেষ্টি হৈছে বলে ঘৰৰ সকলে কৈছে কাৰণ মই ঘৰৰ সকলোকে ভাত দি ললো এতিয়াহে মই খাব লৈছো সকলোকে ভাত পানী দি মেলি সঁচাকৈ বহুত টেষ্টি হৈছে আজিৰ দুটা ৰেচিপিও বহুত টেষ্টি হৈছে বলে আৰু ভাল হৈছে বুলি ক'লে ভাল লাগে একচুয়ালি ইমান কষ্ট কৰি বনাও আৰু এতিয়া দালি বইল মই নরমালি দালি বেছি ভাল নাপাও কিন্তু এনেকুৱা টেঙা দিয়া বইল দালি হলে বেছি কৈ খাই দিও দালি দিয়া মিঠা পাতখিনি এনেদৰে লম্বা লম্বাকৈ খাব মই ইমান ভাল পাও সেইবাবে মই নকটাকৈ দিও ডাইৰেক্ট এনেদৰে লম্বা লম্বাকৈ এনেকৈ খাও মোৰ লগতে হাহুমাও বিৰাট ভাল পায় আমি ঘৰত হাহুমা আৰু মই আগতে মানে টেঙা পাতখিনি বাছিলো দালিৰ
চিকেনটো যে সঁচাই বহুত ভাল হৈছে অলপো তিতা হোৱা নাই আপোনালোকে ট্ৰাই কৰি চাব 1% বাৰু নিদিও 99% গ্যাৰান্টি দিছো আপোনালোকেও ভাল পাব ট্ৰাই কৰি চাব আৰু কঁঠাল গুটিও দিব কঁঠাল গুটিও ভাল লাগে বইল কৰি লৈছিলো ধুনীয়াকৈ সিজি গৈছে কঁঠাল গুটি যে মোৰ একদম ফেভাৰিট আৰু আমি বাহৰ গাছ কঁঠাল গুটি দালি দি পিনেও বনাও এইটো ৰেচিপিও বাৰু কেতিয়াবা আপোনালোকৰ লগত শেয়াৰ কৰিম আকাশখন চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ আজি ভাত পানী খাই উঠি বাচন বৰ্তন চাফা কৰি ছাতৰ ওপৰত আহিলোঁ কাপোৰ মেলিবলৈ অলপ মেলি উঠিলেই কাপোৰ আজি অলপ দেৰিও হ'ল ভাত খোৱা একচুৱেলি ভিডিঅ' বনাওঁতে দেৰি হৈ গ'ল যেটো ৰেচিপি মানে আধা ঘণ্টাত হৈ যায় সেইটো ৰেচিপি ভিডিঅ' বনাওঁতেই ভালদৰে দেখাওঁতে ফটো উঠাওঁতে কিবা কৰোঁতে মানে 1.5 ঘণ্টা আৰামছে লাগি যায় বহুত টাইম লাগে ভিডিঅ' বনালে সেইবাবে দেৰি হৈ গ'ল আজি অলপ ভাত খোৱা বাৰু যি নহওক আজি ৰেচিপি কেইটা আপোনালোকে এবাৰ বনাই খাই চাব কাৰণ বহুত টেষ্টি হৈছে বুলি ঘৰৰ সকলো মানুহে কৈছে লগতে ময়ো কৈছোঁ কাৰণ বহুত ভাল হৈছে খাবলৈ আইচক্ৰীম পেপু ৰাস্তাৰ ওচৰত ঘৰ হ'লে সেয়ে দিগদাৰ বাৰু যি নহওক আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকে আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই